এয়া পাত ছিঙি আছে বাগানত। এয়া এখন বাগান, এইফালে ছিঙি আছে দুজনে। আপোনালোকে দিনটোত এনেকৈ কিমান ছিঙে পাত? দিনটো পাত হ'লে আমি দুটাই 2.5 কুইণ্টেল ছিঙিব পাৰোঁ। দুইজনে 2.5 কুইণ্টেল। অঁ, আপোনালোকৰ এইটো ঠিকা নে হাজিৰা? এইটো আমাৰ ঠিকা। আপোনাৰ কেজিয়ে প্ৰতি কেইটকাকৈ দিয়ে মালিকে? কেজি 4 টকা দিয়ে। কেজি 4 টকা দিয়ে। আপোনাৰ হৈ গ'ল 4 টকাকৈ হ'লে মানে 2.5 কুইণ্টেলত 800-1000 টকা, 500 টকা হাজিৰা পৰে মানে আপোনালোকৰ দিনটোত। পাত থাকিলে, পাত নহ'লে আপোনালোকৰ দিনটোত মানে তেতিয়া হাজিৰা হয় ন, তেতিয়া লোকচান হয় আপোনালোকৰ ন। এতিয়া ঠিকা হ'লে আপোনালোকৰ 600মান টকা হাজিৰা পৰে নাই দিনটোত? 600মান পৰে। পাতটো থাকিলে ন। আপোনালোকৰ ঘৰ কোন জেগাত? হাবিৰ চুকত। আপোনালোকৰ এইফালে চাচিও খুব হয় ন? চাচি, এইবোৰ চাচি এজোপাত আপোনাৰ বহুত দাম নহয় নহয়? আমাৰ এজোপাত আমাৰ ঘৰতো বেছিলে অলপ দিনত 5টাত 70,000 টকা। 5টাত 70,000। ডাঙৰটো কিমান ডাঙৰ? ইয়াত আছেনে দেখাব পৰা গছ? অঁ, আঁতৰত আছে ন? অঁ। দামটো অলপ পোৱা যায়। এইফালে যে এইজোপা গছজোপা আছে, এইজোপা যদি সম্পূৰ্ণ মেচিয়ৰ মানে ডাঙৰ নাই হয়, ধৰি লওক পোকে খাই দিলে, এইজোপা গছত কিমান মান দিব? এইজোপা গোটেইজোপা পোকে খাই দিলে ধৰি লওক 1700। অঁ, আচ্ছা। এইজোপা মানে যদি পূৰা পোক খাই যায় মানে ডাঙৰ আপোনাৰ ডাঙৰ হওক নহওক কথা নাই, মানে পোকে খোৱা পৰা কথা ন? অঁ, পোকে খালেই হ'ল। গাঁতবিলাক বন্ধ হ'ব লাগিব। ইয়াত দেখুৱাব পৰা তেনেকুৱা হেৰি আছে নেকি বাৰু? এইটো খাই আছে ন? সেইটো নেকি গাঁতটো? সেইটো এটা গাঁত, আৰু তলতো খাই আছে। পেলাইছে। অঁ, ৰ'ব মই ক'ব। গছ এই চাইডে এইকেইটা যিমান গছ খাই থৈছে। অঁ, এইবোৰ পূৰা চাচি আছে ন? ইয়াত আপোনাৰ 5,000মান চাচি গছ আছেনে বাৰু বৰ্তমান? বেছি আছে ন? অঁ, 7-8 হাজাৰমান আছে ন? এখন বাৰী, এখন চাচি বাৰী। এয়া পাত ছিঙি থৈছে। এয়া এইখিনি পাত আছে, এফালে ছিঙি আছে এইখিনি পাত। এইজোপা চাওক কিমান ডাঙৰ চাচি এইজোপা। এতিয়া গোলাই আপোনাৰ 1.5 ফুটমান হৈ যাব গুৰিটো, 2 ফুট 2.5 ফুটমান হৈ যাব গোলাইটো। এইবিলাক ফুটি খালে, এইটো ফুটি বন্ধ হৈছে, আৰু এইবিলাক ফুটি বন্ধ হৈ গৈছে। এইবিলাক ফুটি এইবিলাক খাইছে। এইজোপা গুৰিটো আপোনাৰ 3 ফুটমান হ'ব, 3 ফুট 4.5 ফুট হ'ব। এইজোপা চাচি গছ। মই আছোঁ বৰ্তমান এতিয়া চতিয়া গাঁও। এইজোপা ডাঙৰ গছ। এইজোপা মিনিমাম এতিয়া আপোনাৰ 4 লাখমান টকা দিব। 4 লাখ টকা চিন্তা কৰক এইজোপা গছত। এইজোপা গোলাটো হ'ব আপোনাৰ 3.5 ফুটমান গোলা হৈ যাব। এইজোপা 3 লাখ 3.5 লাখ 3 লাখ দি আছে বুলিছে, 4 লাখ লাগে বোলে। এনেকুৱা এইফালে চাচি গছ আছে, গোটেইখন চাচি। এইফালে চাওক, এইবোৰ চাচি, এখন চাচি বাগান। এইফালে চাহ, এইবিলাক চাচি। যেনিয়ে চাই, যিমান দূৰলৈকে চাই গোটেই চাচি চব। মানুহ সোমাব নোৱাৰে ইয়াত, কিমান চাচি আছে চব। এইবিলাক পুলি হয়।
এইবিলাক লগাইছে মাজে মাজে। এইজোপা এইবোৰ চিন লগাই থৈছে। বেপাৰীয়ে চাইছিলেহি নেকি চিন লগাই থৈছে।